বন্ধুসকল, আপুনি জানেনে আপোনাৰ নামত বৰ্তমান কেইখন চিম চলি আছে? কিয়নো আজিকালি বহুতো এনেকুৱা ব্যক্তি আছে যিসকলে নেকি বেলেগৰ ডকুমেণ্ট দি চিম কাৰ্ড উলিয়াই মিছইউজ কৰে। এতিয়া কথাটো হ'ল যে আপোনাৰ নামত কেইখন চিম আছে, আৰু যদি আপোনাৰ নামত হিচাপতকৈ বেছি কোনোবাই চিম কাৰ্ড উলিয়াই মিছইউজ কৰি আছে, তেনেহ'লে কেনেকৈ এইটো বন্ধ কৰিব, আৰু এইটো ভিডিঅ'ত আমি সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। আপোনাৰ মোবাইলত চাৰ্চ কৰিব TAPCOF টেপকফ। আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ওপৰত যিটো লিংক আহি যাব টেপকফ, ইয়াত চুই দিব। চুই দিয়াৰ পাছত এনেকুৱা দেখিবলৈ পাব নো ইউৰ মোবাইল কানেকশ্যন ইন ইউৰ নেম। আপোনাৰ নামত কেইখন চিম কানেকশ্যন হৈ আছে এইটো চাব পাৰিব। ইয়াত আপুনি যিটো চিম ইউজ কৰি আছে সেইটো চিমৰ নাম্বাৰটো ইয়াত আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত যেনেকুৱা কেপচাটো আছে তেনেকুৱা চেম বহুৱাই দিব। কেপচাটো বহুৱাৰ পিছত আপুনি জাষ্ট ভেলিডেট কেপচাত চুই দিব। চুই দিয়াৰ লগে লগে যিটো নাম্বাৰ এণ্টাৰ কৰিছে এইটো নাম্বাৰত এটা OTP আহিব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি জাষ্ট লগইনত চুই দিব। লগইনত চুই দিয়াৰ লগে লগে আপুনি এনেকুৱা দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ ইন ইউৰ নেম 1। মোৰ নামত এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে, এইটো আপোনালোকে দেখিবলৈ পাইছে। ঠিক আপোনাৰ মোবাইল নাম্বাৰটো দি যেতিয়া আপুনি লগইন কৰিব, তেতিয়া নিশ্চয় আপোনাৰ নামত কেইটা চিম ওলোৱা আছে এতিয়া 2টা থাকিলে 2টা দেখুৱাব, 3টা থাকিলে 3টা দেখুৱাব। ইয়াৰ পৰা আপোনাৰ যিটো ইউজ কৰি আছে সেইটো ৰাখি, আৰু বাকী যিবোৰ ইউজ কৰা নাই, বেলেগ কোনোবাই ইউজ কৰি আছে, তেনেহ'লে সেইটো আপুনি বন্ধ কৰিব বিচাৰিলে বন্ধ কৰিব পাৰে। বন্ধ কৰিবলৈ আপুনি নট মাই নাম্বাৰত চুই দি আপুনি খালী ঘৰটোত টিক মাৰ্ক লগাই দি আপুনি অ'কে কৰিব। তেতিয়া আপোনাৰ টেলিকম কোম্পানীৰ পৰা আপোনাৰ সেইটো নাম্বাৰ বন্ধ কৰি দিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইউ কেন নট ৰিপৰ্ট অন ইউৰ নাম্বাৰ। আপুনি যিটো নাম্বাৰ ইউজ কৰি আছে সেইটো কেতিয়াও ৰিপৰ্ট নকৰিব আপোনাৰ নিজৰ নাম্বাৰটো। যদি ৰিপৰ্ট মাৰে সেইটো বন্ধ কৰি দিব বুলি ইয়াত উল্লেখ কৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।